লোকেল মুৰ্গী বইল কোনে কোনে খাই ভাল পায় বাৰু? হেল্ল' সকলোকে নমস্কাৰ। মই ভাবিলোঁ লোকেল মুৰ্গীৰ বইল বনাওঁ আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। সকলোৱে জানেই বনাবলৈ, তথাপিতো মইনো কেনেকৈ বনাইছোঁ তাকে দেখুৱাওঁ বুলি ভাবিলোঁ। তাৰ কাৰণে লৈছোঁ মই মিডিয়াম চাইজৰ 2টা পিঁয়াজ, এটা বিলাহী, এটা আলু, অলপ আদা নহৰু পিচি লোৱা, অলপ জালুকৰ গুড়ি, গোটাকৈ কেইটামান লচুন লৈছোঁ আৰু ডালচেনি 2 টুকুৰা লৈছোঁ। কুকাৰত বনাম। এতিয়া প্ৰথমতে মই মাংসখিনি গোটেইখিনি কুকাৰটোত ঢালি লৈছোঁ। ঢালি ল'লোঁ গোটেইখিনি আৰু এতিয়া মই এইখিনি পিঁয়াজখিনি মই ডাঙৰ ডাঙৰকৈ কাটি লৈছোঁ, সৰু সৰুকৈ কটা নাই, ডাঙৰ ডাঙৰকৈ কাটি লৈছোঁ। এইখিনি মই গোটেইখিনি এতিয়া ইয়াত দি দিম। পিঁয়াজ, বিলাহীটো 4ফাল কৰি দিলোঁ। পিঁয়াজখিনিও ডাঙৰ ডাঙৰকৈ কাটি লৈছোঁ গোটেইখিনি। মই গোটেইখিনি কুকাৰত দি ল'লোঁ। এতিয়া মই প্ৰয়োজন অনুসৰি নিমখ দি দিম। আপোনালোকে যিমানখিনি জোল কৰিব বিচাৰে, ইয়াৰ চুপটো যদি খাবলৈ বিচাৰে তেতিয়াহ'লে পানী বেছিকৈ দিব অলপ, তাৰ অনুপাতে নিমখ দিব। মই বেছিকৈ পানী নিদিওঁ যিহেতু, সেইটো কাৰণে মই প্ৰয়োজন অনুসৰি নিমখ দিছোঁ। আৰু হালধি ইয়াত অকণমান দিব, একদম খুব কম পৰিমাণে হালধি দিব। বইল শাকত হালধি বেছি হ'লে বেয়া লাগে, খুব কম পৰিমাণে হালধি দিব, অকণমান দিব এনেই নামত। এতিয়া ভালদৰে এইখিনি মিক্স কৰি ইয়াত মই গৰম পানী ঢালি দিম অলপ। বইল খোৱাটো বহুত জৰুৰী নহয় জানো, আমি সদায় তেল খাই থাকোঁ, মাজে মাজে কেতিয়াবা বইল খাব লাগে। এতিয়া মই ইয়াত গৰম পানী ঢালি দিম আৰু 2টা চিটি মাৰিবলৈ দিম। 2টা চিটি মৰাৰ পাছত মই বন্ধ কৰি দিম। মই বেছি পানী দিয়া নাই, যিহেতু মই বেছি পনীয়া নকৰোঁ। ইয়াৰ যদি চুপটো খাব বিচাৰে তেতিয়াহ'লে অলপ বেছিকৈ পানী দিব আৰু নিমখৰ পৰিমাণটো অকণমান বেছি দিব। আৰু যিসকলে জ্বলা খায়, জ্বলা বেছি দিব পাৰে। মই ডালচেনিকেইটা থৈ দিছোঁ, এইকেইটা লাষ্টত দিম একেবাৰে। এতিয়া মই কুকাৰৰ ঢাকনিখন বন্ধ কৰি লওঁ। কুকাৰটো খুলি গ'ল এতিয়া, দেখিছেনে কিমান ধুনীয়া হয়, গোটেই ভাপ পৰিছে বইল মাংস। এতিয়া মই ডালচেনি কেইটুকুৰা ভাঙি থৈছোঁ, মানে খুন্দি থৈছোঁ, এতিয়া ইয়াত দি দিম আৰু 2 মিনিটমানৰ কাৰণে উতলিবলৈ দিম। ইয়াত গৰম মছলা বদলি মই ডালচেনি কেইটুকুৰা দি দিছোঁ, আপোনালোকে গৰম গুড়ি মছলাও দিব পাৰি। এতিয়া 2 মিনিটমান সময় মই উতলিবলৈ দিম। অকণমানো তেল দিয়া নাই, দেখিছেনে মাংসৰ পৰা কেনেকৈ তেল ওলাইছে জিমি জিমাইকৈ। মাংস ৰেডি হৈ গ'ল, ইমান ধুনীয়া লাগিছে দেখিবলৈ, খাবলৈও খুব সোৱাদ হয়। বনাই খাব নোখোৱাসকলে এবাৰ। লগত মই বনাইছিলোঁ বৰলীয়া মাছ আৰু বিলাহী আলু চব্জি, মিছা মাছ, এইফালে নগাটেঙা আচাৰ আৰু এইফালে বেতগাজ আৰু মাটি দাইল। আজি যিহেতু মই মৰা মৃতকক পুজিছিলোঁ, সেইটো কাৰণে সকলো আজি ৰন্ধা হ'ল জুইত ৰন্ধা আহাৰ এনেও খাবলৈ টেষ্টি হয় নহয় জানো। মাংসখিনিৰ বাদে সকলো মই আজি জুইত বনাইছিলোঁ, খাবলৈ খুব সোৱাদ লগা হয় জুইত বনোৱা। এতিয়া মই খাই লওঁ, তেন্তে বাই বাই। পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম।